বিটিসি নিৰ্বাচনত বৃহৎ জয়ৰ দিশে বিপিএফ আৰম্ভ হৈছে আনন্দ উল্লাস। আৰু এইদৰে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে। ইতিমধ্যে 5টাকৈ সমষ্টিত বিজয় সাব্যস্ত কৰিছে বিপিএফে আৰু 17 সমষ্টিৰ ভিতৰত এতিয়া 4টা সমষ্টিতে বিপিএফৰ প্ৰাৰ্থী জয়ী হোৱাৰ পিছত দেখা গৈছে যি চিৰাং জিলাৰ সদৰত থকা যি বিপিএফ কাৰ্যালয় ইতিমধ্যে দেখা গৈছে এনেধৰণে আনন্দ উল্লাসত এনেকৈ বিপিএফ কৰ্মীসকলৰ ফূৰ্তি কৰা দেখা গৈছে আৰু দেখা গৈছে যে ইয়াতে ডিজে বজাই কেনে তেওঁলোকে ফূৰ্তি কৰি আছে আৰু মোৰ সৈতে আছে বিপিএফৰ এগৰাকী কৰ্মী সক্ৰিয় কৰ্মী বুলি ক'লে ভুল নহ'ব। আজি বিশেষকৈ চিৰাঙত 4খনকৈ এখন ইতিমধ্যে বিপিএফৰ দখলত কি ক'ব? হয়, আজি যে 26 তাৰিখ আজি বিপিএফ দলৰ ৰিজাল্ট দিল। এই ৰিজাল্টত আজি কি 4টা কেন চিৰাং ডিষ্ট্ৰিক্টত জিতিব পাৰিছে। মই আজি ৰাইজসকলক মই ধন্যবাদ দিব বিচাৰিছোঁ যে আপোনালোকে ৰাইজে চবে বিপিএফ দলক চৰকাৰ কৰিবৰ কাৰণে বা 4টা সমষ্টি জিতাৱাত বহুত সহায় কৰিছে। নিশ্চয় হাগ্ৰামা মহিলাৰে ছাৰে ৰাইজৰ যি পৰিস্থিতি কথা কৈছে কাম কৰিব বুলিয়া এই নিশ্চয় হাগ্ৰামা মহিলাৰে ছাৰে ভালকৈ কাম কৰিব বুলিয়া মই আশা কৰোঁ। যিহেতু হাগ্ৰামা মহিলাৰে যি কথা ক'ব এটাই কৰে ৰাইজৰ চবেই জানে। ইয়াৰ কাৰণে হাগ্ৰামা মহিলাৰে ছাৰক আকৌ এই 2026 সময়ত আজি চৰকাৰ গঠন কৰিবৰ কাৰণে আজি ৰাইজে সহায় কৰিছে। সেইকাৰণে বহুত বহুত ধন্যবাদ আৰু ভালকৈ ৰাইজৰ কাম কৰিব যাতে পাৰে, সদায় যাতে ৰাইজৰ আশীৰ্বাদ আৰু সহায়টো পাই থাকে। 5 বছৰৰ যাতে ভালে কাম কৰিব। ইতিমধ্যে দেখা গৈছে যে বাকীকেইটা সমষ্টিত এতিয়া কাউণ্টিং চলি আছে, তাতো অগ্ৰগণি দেখা গৈছে যে বিপিএফৰ। হয়, মই আজি ইয়াত দেখিবলৈ পাইছে 22টা চিটটো অলৰেডি জিতিছে, ডিক্লেয়াৰ দিয়া হৈছে। ইয়াৰ মাজত 6টা আৰু কাউণ্টিঙত লিডিঙত আছে। ইয়াৰ মাজত কমচে কম 4টা 5টাটো আহিবই লাগিব। মোটামুটি 27-28টা মানটো আহিব বুলি মই আশা কৰোঁ আৰু কি বিপিএফৰ পৰা। নিশ্চয়কৈ ক'ব লাগিব যে যি বিপিএফৰ যি জয়যাত্ৰা বৰ্তমানলৈকে চিৰাং জিলাৰ যি 4টা সমষ্টিত বিপিএফে জয়যাত্ৰাত কৰিছে আৰু জয় লাভ কৰাৰ পিছত এনেধৰণে দেখা গৈছে যে বিপিএফ কাৰ্যালয়ত আনন্দ উল্লাসত ভৰি পৰিছে। হয়, হিৰকজ্যোতি মেধিয়া, আপোনাক আমি এই মুহূৰ্তত ধন্যবাদ জনাইছোঁ। বিটিআৰত ধূলিত ছাট কংগ্ৰেছ দল। গৌৰৱ গগৈৰ সংখ্যালঘু প্ৰীতিয়েও বড়ো ভূমিত শেষ ৰক্ষা কৰিব নোৱাৰিলে কংগ্ৰেছৰ। 2026 বিধানসভা নিৰ্বাচনৰ ছেমি ফাইনেল সদৃশ বিটিআৰৰ পৰিষদীয় নিৰ্বাচনত কংগ্ৰেছৰ স্ক'ৰ বিগ 0। বিটিআৰৰ নিৰ্বাচনত আধিপত্য বিস্তাৰ কৰিলে 2টাকৈ বড়ো আঞ্চলিক ৰাজনৈতিক দলে। হাগ্ৰামা মহিলাৰ স্থিতি পূৰ্বতকৈ কিছু নিকপকপীয়া হ'ল যদিও সামান্য লেহেমীয়া হৈছে প্ৰমোদ বড়োৰ UPPLৰ গতি। কিন্তু পূৰ্বতকৈ শক্তিশালী ৰূপত বিটিআৰত আত্মপ্ৰকাশ ভাৰতীয় জনতা পাৰ্টিৰ। বিটিআৰৰ বিগত পৰিষদীয় নিৰ্বাচনত বিজেপিয়ে 9টাকৈ সমষ্টি দখল কৰিছিল আৰু এইবাৰ বিজেপিৰ ফলাফল পূৰ্বতকৈ ভাল হোৱা কিংবা পূৰ্বৰ দৰে থকাৰ পূৰ্ণ সম্ভাৱনা আছে। কিন্তু আশ্চৰ্যজনকভাৱে মূল বিৰোধী দল কংগ্ৰেছ একেবাৰে শূন্য হ'ল বড়ো ভূমিত। গৌৰৱ গগৈয়ে সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এইটো আছিল প্ৰথমটো নিৰ্বাচন আৰু নিজৰ প্ৰথমটো অগ্নি পৰীক্ষাতেই ফেইল মাৰিলে গৌৰৱ গগৈয়ে। বিটিআৰৰ 40টাকৈ সমষ্টিতেই কংগ্ৰেছে কেৱল প্ৰাৰ্থীহে থিয় কৰোৱালে। 40টা সমষ্টিত প্ৰাৰ্থী দিলে যদিও কেৱল সংখ্যালঘু এলেকাতহে গৌৰৱ গগৈয়ে চলাইছিল প্ৰচাৰ। কিন্তু গৌৰৱ গগৈৰ সংখ্যালঘু প্ৰীতিয়েও বিটিআৰত মুখলজ্জা নিবাৰণ নকৰিলে কংগ্ৰেছৰ। 0 হাতেৰেই বিটিআৰত গৌৰৱ গগৈ আৰু কংগ্ৰেছ। কাৰণ বিটিআৰৰ সংখ্যালঘু ৰাইজৰ মোহভংগ হৈছে কংগ্ৰেছ আৰু গৌৰৱ গগৈৰ প্ৰতি। আৰু তাৰ বিপৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত পূৰ্বতকৈ অধিক
গজগজীয়া হৈছে বিজেপিৰ স্থিতি BTRত বিজেপিয়ে প্ৰাৰ্থিত্ব দিয়া সকলোবোৰ সমষ্টিতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চলাইছিল নিৰ্বাচনী প্ৰচাৰ BTRৰ ৰাইজে তেওঁলোকৰ আঞ্চলিক বড়ো ৰাজনৈতিক দল দুটাক যি মৰম দিলে সমানেই মৰম দিছে বিজেপিকো আৰু তাৰ বিপৰীতে প্ৰত্যাখ্যান কৰিছে গৌৰৱ গগৈ আৰু কংগ্ৰেছক ভিডিঅ' ৰিপৰ্ট নিউজ লাইভ